Hello, good morning everyone. Good morning নহয় আসলতে good afternoon হ'ব হ'ল। এয়া কি কৰি আছা? Good morning কোৱা, good afternoon কোৱা। স্কুল গৈছিলা? স্কুল গৈছিলা নে? স্কুলৰ পৰা আহি উৎপাত কৰি আছে। এতিয়া কি খাবা? হা? মিল্ক মেংগো আৰু সব খাবা। মই খাই লওঁ কোৱা। মই খাম দেই কোৱা। বেটাক স্কুলৰ পৰা আনিলোঁ, আনি পেলাই এতিয়া এয়া গাখীৰ গৰম কৰি আছোঁ। তাক অলপ গাখীৰ দিওঁ, লগত মই অলপ পেডিয়াচিয়ৰ মিক্স কৰি দিম। পেডিয়াচিয়ৰটো বাচ্ছাৰ হেল্থৰ কাৰণে বহুত ভাল। সকলোৱে খুৱাই চাগে, মই খুৱাইছোঁ। যদি কিছুমানে নাই খোৱা খুৱাবচোন, বহুত ভাল। গাখীৰখিনি এতিয়া মই কথা কৈ থাকোঁতে উতলি পৰি যাব, অলপ গেছটো কমাই দিছোঁ। বাকী মই তাক গাখীৰটো খুৱাই লওঁ। গাড়ীয়েনো মানুহে ভঙা গাড়ীয়েনো স্পাইডাৰমেন বনাই নে? স্পাইডাৰমেন বনাই। গাখীৰটো খাই লওঁচোন। গাখীৰটো নিজে খাবানে মই চামুচে খাব লাগিব? গাখীৰ খাওঁতে মোবাইল নালাগে। এইটো চামুচে খাই দিম হা। দেখিছে নহয়, এয়া গাখীৰো আমি চামুচেহে খাব লাগিব, জলপান খুওৱা। এইটো কি বনালা? বা এইটো কোনে বনালে? তুমি বনাইছা? এইটো ৰবট? গাড়ীবোৰ ভাঙি ভাঙি এইবোৰ কৰি আছা তুমি ন? ৰবট বনাইছা? তোমাৰ কাম নে এইবোৰ? আৰু কি বনাব জানা? স্পাইডাৰমেন জানানে? বাবা আমাৰ ৰক্তিমে এইবিলাক কাম কৰি থাকে। দেহা এইবোৰ কাম নকৰিবা। আহা আহা, চিজিল কৰা, চকী চেয়াৰ ভালকৈ আনা। তুমি এনেকুৱা কাম কৰিব বেছি ভাল পোৱা ন? দুষ্ট কাম কৰি। গাড়ীয়ে এইবোৰ কৰিলা ন? গাড়ীবোৰ ভাঙি ভাঙি পেলোৱা আনি। কিন্তু ধুনীয়া লাগিছে ৰবটটো দেই। মোক দিবা নেকি অকণমান ৰবটটো খেলিবলৈ? নিদিয়া? বাবা আমাৰ ৰক্তিমে ৰবট বনালে। মই বহিব লাগিব। ঠিক আছে, মই তোমাৰ লগত বহিম দেই। মেংগো কাটিছোঁ, ৰাইজে বোলে মেংগো খায়। অথনি ভিডিঅ'ত কোৱা শুনিছিলে নহয় যে মেংগো খাম স্কুলৰ পৰা অহাৰ পিছত। আৰু এইটো বতৰৰ ফল যিহেতু খাব লাগে, কিন্তু গাঁৱৰ নিচিনা, গাঁৱৰ যিটো মানে গছৰ আম হয়, আমি গছৰ পৰা পাৰি পেলাই গাঁৱত খাওঁ, সেইটো নিচিনা নহয়। মই এই আমটো খাই বিৰাটেই বেয়া পাওঁ। মই ঘৰৰ আমটোক বহুত মিছ কৰিছোঁ। সেইটো খাই বেছি ভাল লাগে। বিশেষকৈ দাহেচিয়া নে কি বুলি যে কয়, ভুল হ'ব পাৰে দেই, চৰি। মানে আধা পকা আধা কেঁচা, সেইটো নিমখ জলকীয়া লগাই পেলাই সেইটো খোৱা সমান। মই নেখাওঁ, সেইকাৰণে তাৰ কাৰণে এটাই কাটিছোঁ, তাকে দিম আৰু। তোমাৰ বিচনাটো বৰষুণ দিছে নেকি? দেখিছা, বিচনাত ছাতি লৈ মেংগো খাইছে। মানুহেনো এনেকৈ মেংগো খায়নে? ছাতিটো লৈ পেলাই মেংগো খাইছা? তোমাৰ কাম ন এয়া তোমাৰ কাম। কিমান দুষ্ট তুমি। তুমি লুকাইছিলা ন মামীয়ে মাৰিব বুলি? ইমান দুষ্ট কৰি থাকে। বিচনাত মানুহে ছাতি লৈ বহি থাকে। মই পাপাক কৈ দিম ৰ'বা। কম নে পাপাক? নক'বা, পাপাই পিতে নেকি? পাপাই গুচা কৰে, খং কৰে? নকৰে? মেংগোটো টেষ্টি নে? টেষ্টি হয় নে মেংগো? টেষ্টি? একদম ফিনিছ কৰি দিবা দেই। বিচনাত নলগাবা আকৌ। খাই হ'লে মোক ক'বা, মই হাত ধুৱাই দিম দেই। কাপোৰখিনি ধুলোঁ, ধুই পেলাই বেলকনিতে আহি পেলাই বতৰটো চাইছোঁ বৰষুণ দিব নেকি। বৰষুণৰ পৰা কাপোৰ মেলিবই পৰা নাই ওপৰত এইকেইদিন। বেলকনিতে আৰু যিকেইটা কাপোৰ বেছি নাই ধোৱা আৰু দুটামান আছে, ইয়াতে মেলি দিওঁ। বৰষুণ আহিলেও সোনকালে পটককেনে ওলাই পেলাই কাপোৰকেইটা সোমোৱাব পাৰিম। সেয়ে ওচৰতে মেলি দিছোঁ। শুকালেও নুশুকালেও পানীখিনিকে অকণমান কমক। এয়া ভেন্দি কাটিছোঁ। মই ভেন্দি খাই খুব ভাল পাওঁ, মোৰ একদম ফেভাৰিট হয়। আপোনালোকে ভাল পায়নে বাৰু? মই বিৰাট ভাল পাওঁ। চব্জি বনাম, ফ্ৰাই কৰিম। কাটি লওঁ ভেন্দিখিনি। মই ভাত বনাই আছিলোঁ, ভাত বনাই হৈ গ'ল।
ইমন নাই, ইমন তলৰে আণ্টি এজনী ঘৰত আছে, তাক আনিব যাওঁ এতিয়া। সি ক'ৰবাত গ'লে আহিব মনেই নকৰে একেবাৰে, তথাপিতো মই জোৰ কৰিম আহিবলৈ, আনিব যাওঁচোন কেনেকুৱা ৰূপ লৈ আপোনালোকে চাব এতিয়া। ঘৰ আহা 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 ঘৰ আহা। কিয় নোযোৱা? আমাৰ ঘৰ ওপৰতহে আছে, আহা আহা আহা, আকৌ পিছত আহিবা, মামটো খাই আহিবা, আহা। কিয়? তোমাৰ ভোক লগা নাই? কিমান দুষ্ট কৰিছা তুমি? আহা, কিয় নাহা? আন্টিহঁতৰ বিচনাখন কি কৰিলা? কিয় নোযোৱা? আহিবলৈ কৈছো মই, মামটো খাই কমত থৈ যামহি, আহা। গুড ইভিনিং, শুই আছিলোঁ, শুৱাৰ পৰা উঠিলোঁ, উঠি তেলকণিতে অকণমান ৰখিছোঁ। মোৰ আচলতে গাটো ভাল নহয় কালিৰ পৰা, তথাপিতো ভিডিঅ' বনাই আছোঁ আৰু মাতোতে গম পাইছে চাগে। চৰ্দি অলপ জ্বৰ আহিছিলে, কালি দৰৱ খালোঁ, ভাল পালোঁ, কিন্তু চৰ্দি দৰৱ খালোঁ। চৰ্দি দৰৱটো জানেই, খালে পিছদিনা বহুত টোপনি লাগি থাকে। আজি ৰাতিপুৱা সোনকালে উঠিবই নোৱাৰিলোঁ, সেইকাৰণে উঠিছোঁ আৰু লৰালৰিকৈ ইমনক স্কুললৈহে নিছোঁ তাৰ কামখিনি কৰি। সেই এতিয়া ইমনকো অকণমান খোৱালোঁ, ময়ো অকণমান শুলোঁ, সোনকালে উঠিলোঁ মই। সি শুই থাকোঁতে মই অলপ এক্সাৰচাইজ কৰি লওঁ বুলি ভাবিছোঁ, অকণমান এক্সাৰচাইজ কৰিলোঁ, কিজানি গাটো ভাল লাগিব। মানে আজি দিনটো মোৰ টোপনিয়ে লাগি থাকিলে, মোৰ হয় আগদিনা যদি চৰ্দি দৰৱ খাওঁ, পিছদিনাখন মোৰ দিনটো শু লাগিয়ে থাকে এনিতে। তথাপিতো শুই থাকিলে নহ'ব, ইমন আছে যিহেতু, কৰাখিনিতো কৰিবই লাগিব সদায়। কৰিলোঁ কামখিনি, তাকো ভাত চাত খোৱালোঁ, এতিয়া অলপ শুই আছে। এতিয়া 4:30 হ'ল, 4:30 পৰা 5টামান বজালৈকে, 5টা বজাত উঠিব, অলপ এক্সাৰচাইজ কৰি লওঁ, তাৰপৰা গা ধুওঁ, আকৌ তাৰ লগত লাগিবই হ'ব, ঠিক আছে। আজি যিহেতু ইণ্টাৰনেশ্যনেল য়োগা ডে', মই দেৰিকৈ হ'লেও য়োগাকে কৰিলোঁ অলপ। সদায় কৰি থাকোঁ যেতিয়া, আজি নকৰিলেতো ভাল নালাগিব ন, সেয়ে অলপ কৰিছোঁ, মাইণ্ডছেটটো ঠিক থাকে য়োগা কৰি থাকিলে। বেছিকৈ নেদেখাওঁ, আজি ইমানখিনিকে দেখালোঁ, যিহেতু ভিডিঅ'টো বেছি দীঘল হৈ যাব, আপোনালোকৰ চায়ো আমনি লাগিব। বাৰু কেতিয়াবা মই সম্পূৰ্ণ ভিডিঅ' দিম বাৰু আপোনালোকক।